50,000 ইনকম কৰোঁ বা 60,000 বা 80,000 1 লাখৰ যেনেকৈ ইচ্ছা কৰে তেনেকৈ সেই অনুপাতে আপুনি খেতিটো কৰিব পাৰে ইয়াত। আপুনি যেতিয়া কোম্পানীত কাম কৰিছিল তেতিয়া আপুনি কিমান ইনকাম কৰিছিল? তেতিয়া বেছি কৰা নাই, খুব বেছি মানে আমাক সেই 300-400 টকা এটা হাজিৰা দিছিলে, ইয়াত ভৰাই দিলোঁ মানে। ইনভেষ্ট কৰিছিলোঁ 2,000 মান টকা লৈ পিনে, 2,000 টকা এটা ইনভেষ্ট কৰি মানে এনেকৈ ধৰি ল'ব নালাগে, এইটো ফাটি যাব পাৰে মানে। 0.5 কেজি ওলাব মানে, এইটো 0.5 কেজি ওলাব? 0.5 কেজি ওলাব এটা ফুলৰ। কৰিব লাগিব। এইটো এতিয়া মই ইয়াত কৰি দিলোঁ। আজি আছোঁ মই নাহৰকটীয়া কলিয়াপানী অঞ্চলত এজন কাঠফুলা খেতিয়কক লগ কৰিব আহিছোঁ। মাছৰুম খেতি তেওঁ কৰিছে, তেওঁৰ নাম হৈছে কনক গগৈ ডাঙৰীয়া। আহকচোন এই মাছৰুম খেতি কেনেকৈ কৰে আৰু গোটেই প্ৰচেছটো তেওঁৰ পৰা আমি জানিব চেষ্টা কৰোঁ। কনক দা নমস্কাৰ। নমস্কাৰ, ৱেলকাম টু মাই চেনেল। থেংক ইউ, থেংক ইউ। কনক দা, এই মাছৰুমৰ খেতিটো আপুনি কেতিয়াৰ পৰা কৰি আছে? এইটো প্ৰায় মই 8 বছৰমান হ'ল কৰি থকা খেতি। 8 years হৈ গৈছে এইটো? হয়, এইটো 8 বছৰ হৈ গ'ল মানে। আপুনি কিয় ভাবিলে যে মই মাছৰুমৰ খেতিটোৱে কৰিম? এইটো মানে ভাবিলোঁ কি, মই আগতে বেলেগ জেগাত অন্য ঠাইত মানে কাম কৰি আছিলোঁ, মানে ধৰক বেলেগ এতিয়া ধৰক দুলীয়াজানত কৰিছিলোঁ, ত'ত মানে কাম কৰিলোঁ, কাম কৰি মানে পাছত চিন্তা কৰিলোঁ মই তেনেকৈ কোনো জীৱনত মোৰ কোনো হেৰি নাই মানে ছাকচেছ, মানে ভৱিষ্যতে কিবা এটা কৰিব নোৱাৰিমগৈ মানে আনৰ ওচৰত কাম কৰি থাকিলে। গতিকে মই সেইকাৰণে ভাবিলোঁ কি তাৰ পৰা মানে কাম এৰি মই ঘৰত খেতি কৰিম বুলি গুচি আহিলোঁ। খেতি কৰিম বুলি তেতিয়া মই চিন্তা কৰিলোঁ, মই আগতে বহু বছৰ আগতে এটা ট্ৰেইনিং লৈছিলোঁ। সেই ট্ৰেইনিংটোত মানে কি হ'ল, কাঠফুলাৰ বিষয়ে আমাক মানে যোৰহাট এগ্ৰিকালচাৰে দিছিলে মানে আজি 1997ত। তেতিয়া মোক ট্ৰেইনিং এটা দিছিলে মানে 2-3 দিনীয়া ট্ৰেইনিং। তেতিয়াৰ পৰা মানে চিন্তা কৰিলোঁ, সেই ট্ৰেইনিংটো এদিন মোৰ মনত পৰিলে। কামৰ জেগাত কাম কৰি থাকোঁতে মই সেই ট্ৰেইনিংটোৰ কথা মনত পৰাৰ পাছত মই এই খেতিটোলৈ মানে গুচি আহিলোঁ, খেতি কৰিমগৈ ঘৰত বুলি মানে। খেতি কৰি সেই 17 চনৰ পৰা মানে মই এতিয়া খেতিটো কৰি আছোঁ লাহে লাহে মানে। 17 চনৰ পৰা আপুনি কৰি আছে? হয়। আপুনি যেতিয়া কোম্পানীত কাম কৰিছিল তেতিয়া আপুনি কিমান ইনকাম কৰিছিল? তেতিয়া বেছি কৰা নাই, খুব বেছি মানে আমাক সেই 300-400 টকা এটা হাজিৰা দিছিলে, তেনেকৈ কৰি আছিলোঁ মানে। এতিয়া যদি আপুনি বেয়া নাপায় আমাৰ দৰ্শকৰ কাৰণে আপুনি কওকচোন, মান্থলি এতিয়া আপোনাৰ কিমান টাৰ্ণ অভাৰ হয় বা কিমান পইচা কমায়? মান্থলি এতিয়া ক'বলৈ গ'লে এটা 50-60 এনেকৈ মানে আহি থাকে মানে, 1000 মানে 50,000 বা 50,000 বা 60,000। এইটো মানে যিমান কৰিব মন যায় মানে তাৰ ওপৰত ডিপেণ্ড কৰি। আজি মই 50,000 ইনকম কৰোঁ বা 60,000 বা 80,000 1 লাখৰ যেনেকৈ ইচ্ছা কৰে তেনেকৈ সেই অনুপাতে আপুনি খেতিটো কৰিব পাৰে ইয়াত মানে। কনক দা, আপুনি যে ক'লে আপুনি 50,000 ইনকাম কৰে, কিন্তু গোটেই এইটো ছেটটো বনাবলৈ কিমান খৰচ হৈছে আপোনাৰ? মোৰ এই ছেটটো বনাবলৈ প্ৰায় 1 লাখ মান টকাই লাগিলে মানে। গোটেইটো বনাবলৈ 1 লাখ টকা আপোনাৰ খৰচ হৈছে? 1 লাখ মান টকা লাগিলে। ইয়াত মানে প্ৰথমতে মই আগতে কৰিছিলোঁ কি, মানে সৰু কম ঠাইত মানে কৰি আছিলোঁ। প্ৰথম ইনভেষ্ট কৰিছিলোঁ 2,000 মান টকা লৈ পিনে, 2,000 টকা এটা ইনভেষ্ট কৰি মানে কৰি আছোঁ, কৰি লাহে লাহে আপগ্ৰেড হৈ মানে আজি এই পৰ্যায় পাইছোঁহি মানে। আজি প্ৰথম ইনভেষ্টমেণ্ট আপোনাৰ 2,000 হৈছিলে, 2,000ৰ পৰা আপুনি ষ্টাৰ্ট দিছে। এতিয়া ইয়াত কিমান টকাৰ মাল সোমাই আছে মই যদি আপোনাক সুধোঁ? ইয়াত কমচে কম লাখৰ ওপৰত সোমাই আছে। ইয়াত লাখৰ ওপৰত সোমাই আছে? হয়। এইবোৰ যে ওলোমাই থৈছে এইটোতো কাঠফুলাই হয়? হয়। ইয়াত কি ষ্টাৰ্ট হৈছে নেকি কামবোৰ? এইবিলাক ষ্টাৰ্ট এটা বেচ ওলাই গ'লে ইয়াৰ পৰা। এটা বেচ ওলাই গ'ল? এটা পৰা কেইটা বেচ ওলাই ইয়াৰ পৰা? ইয়াৰ পৰা কমচে কম মানে 4-5টা আহি যায় বেচ মানে। এইবোৰ যে ওলাই এইবিলাক ওলাই আছে মানে। এইবিলাক মানে এতিয়া প্ৰডাকশ্যন আহি আছে মানে ইয়াত। এইবোৰ প্ৰডাকশ্যন আহি আছে? হয়। এইটো এতিয়া কালিলৈ ছিঙিব পৰা হ'ব মানে। কালি ছিঙি যাব? কালিলৈ ছিঙিবলৈ এইবিলাক আছে মানে। এইটো হেড মানে এতিয়া এইটো ধৰক ইয়াত 300 গ্ৰাম বা 400 গ্ৰাম এটা ফুলত হয় মানে। এইবিলাক হ'ল এইটো 0.5 কেজি ওলাব মানে। এইটো 0.5 কেজি ওলাব? 0.5 কেজি ওলাব এটা ফুলৰ মানে। আচ্ছা কনক দা, ইয়াৰ মাৰ্কেটটো ক'ত আছে? এইটো আমাৰ লোকেলত আছে, মানে স্থানীয় জেগাত আছে। আৰু মানে আমি নাহৰকটীয়া, দুলীয়াজান, আমৰুক, এইফালে শিৱসাগৰ, নামটি, এনেকৈ মোৰ। আপুনি এতিয়া এইটো কালি যে 1 কেজি হৈ যাব আপুনি ক'ত বিকিব? এইটো মই এতিয়া গাঁৱতে যাম। গাঁৱতে যাব? গাঁৱতে মানে। এইটো পাৰ কেজি কিমানকৈ বিকে? পাৰ কেজি মোৰ 200 টকা। 200 টকাকৈ 200-250 ঠাই বিশেষে মানে 200-250কৈ দিয়া হয় মানে। হয়। কনক দা, এই মাছৰুম খালে কি লাভ আছে? আমাৰ কি বেনিফিট আছে মাছৰুম খালে? এই মাছৰুমটো খালে আমাৰ কি হয়, আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো মানে উপযোগী মানে। আমি এতিয়া এইটো ক'বলৈ গ'লে আমি অমৃত হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। হয়। কাৰণ কিয়, ইয়াৰ পৰা আমি বিভিন্ন ঔষধি গুণ আছে। এই ঔষধি গুণবিলাক হ'ল আমাৰ ভিটামিনৰ অভাৱত মানে এইবিলাক হ'লে এতিয়া এই মাছৰুমটো খাই থাকিলে আমাৰ প্ৰেছাৰ, থাইৰয়ড, পাইলছ মানে আৰু যিবিলাক মানে অন্য মানে ধৰক মানুহৰ হজম শক্তি কৰা
মানে গাত বা ফেট জমা হ'লে মানে এইটো খাই থাকিলে মানে তাৰ ফেটটো কমি যায় মানে নৰ্মেলত ৰাখে মানে ই শকতো নহয় ক্ষীণো নহয় এটা নৰ্মেলত ৰাখে মাছৰুমটো খালে মানে প্ৰটিন থাকে প্ৰটিন থাকে প্ৰটিন ইয়াৰ যিটো মানে প্ৰটিন আছে মানে হাই প্ৰটিন অন্যতকৈ মানে ধৰক এতিয়া মুৰ্গী মাংসতকৈ বা ছাগলী মাংসতকৈ ইয়াৰ মানে প্ৰটিনটো বেছি পোৱা যায় ইয়াত ধৰক ছাগলী মাংস খালে মানুহে খায় তাত মানে ধৰক 23 কিলো কেলৰি মান পোৱা যায় ইয়াত কিন্তু 33 মান কেলৰি পোৱা যায় মানে এইটো খালে মানে ইয়াত প্ৰটিনৰ পৰিমাণটো বেছি পোৱা যায় আপুনি মোক এই অলপ আগত ভিডিঅ' ষ্টাৰ্ট নোহোৱাৰ আগতে আপুনি মোক কথা এটা কৈ আছিলে ভিটামিন ডি কথা কৈ আছিলে হয় সেইটো কথাটো এবাৰ কওকচোন ভিটামিন ডি হ'ল কি আমাৰ যে শৰীৰত কিছুমান ভিটামিনৰ অভাৱ হয় ন অভাৱ হ'লে মানে মানুহৰ বা অন্য ধৰক বেমাৰ মানে প্ৰতিষেধক মানে যিবিলাক মানে ইমিউনিটি শক্তিটো কমি যায় সেই ইমিউনিটি শক্তিটো বঢ়াবৰ কাৰণে এই মাছৰুমটো খালে মানে তাৰ ইমিউনিটি শক্তিটো বাঢ়ি যায় মানে সূৰ্যৰ পৰা আমি যোনটো ভিটামিন ডি পাওঁ ভিটামিন ডিটো হ'ল কি সূৰ্যৰ পৰা আমি যিটো ভিটামিন ডি পাওঁ ন সেই ভিটামিনটো আমি কোনো শাক পাচলি বা চব্জিত আমি সেই ভিটামিন ডিটো নাপাওঁ গতিকে এই মাছৰুমটোত আমি সেই ভিটামিন ডিটো পাওঁ মানে এই মাছৰুমত আমি ভিটামিন ডি পোৱাৰ কাৰণে আমি ইয়াক মানে অমিত হিচাপে মানে বা অন্য হেৰিয়ত মানে খাব পাৰে ইয়াত মানে কোনো মানে আমিষ বা নিৰামিষ ক'বলৈ নাই সকলো মানুহে খাব পাৰে মানে এই মাছৰুমটো মানে কিন্তু কিছুমানে যে ভয় খাই কয় যে মাছৰুম খালে মানুহ মৰিছে বুলিও কয় সেইটো মানে কি হয় কিয় এইটো চলি আছে নহয় এইটো হ'ল কি আমাৰ আগৰ পুৰণিকলীয়া মানুহবিলাক মানে আগৰ মানুহবিলাকে কৈ মাছৰুমটো তেতিয়াৰ পৰা চলি আছে যে জংঘলত পুৰা মাছৰুমটো খালে মানুহ মৰে বা আগৰ দিনত মানে প্ৰায় মানুহবিলাকে আগৰ দিনৰ পৰা মাছৰুমটো খাই আছে মানে আজি বহু বছৰ আগৰ পৰা তাকে এটা কালচাৰত আনি পিনে এইটো মানে আমাৰ আৰ্টিফিচিয়েলি এটা খেতি কৰিব পৰা হয় নেকি বুলি কৰি মেলি এই মাছৰুমটো বনাইছে মানে এইটো খালে এইটো কোনো প্ৰব্লেম নহয় মানে ইয়াত বেনিফিট আছে মানে কিন্তু জংঘলিত যিটো ওলাই মানে ইয়াত কিছুমান পয়জনাছ থাকে মানে তাত সেই পয়জনাছটো হোৱাৰ কাৰণেহে মানুহে মৃত্যুমুখত পৰে মানে সেইকাৰণে প্ৰায় মানে আমি কওঁ যে জংঘলী মাছৰুমটো যদি চিনি নাপায় তেতিয়া নেখালেও হয় মানে যদি চিনি পায় এইটো মাছৰুম খাব পৰা উপযুক্ত হয় তেতিয়াহ'লে খাব পাৰে মানে কনক দা গোটেই প্ৰচেছটো কেনেকৈ মাছৰুম হয় আমাক দেখাব পাৰিবনে আপুনি হয় পাৰিম নিশ্চয় পাৰিম মানে এই খেতিটো আমি কেনেকৈ ধৰণে কৰোঁ কি ধৰণে প্ৰচেছত কৰোঁ কিমান কি লাগে এইবিলাক মই গোটেই প্ৰচেছটো মই মানে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে সকলো ৰাইজক বা কৃষকসকলক মই এই প্ৰচেছটো দেখাবলৈ মানে চেষ্টা কৰিম যিমানখিনি পাৰোঁ মানে হয় মানে এই প্ৰচেছটো কেনেকৈ ধৰণে কৰিব লাগে কি কৰিলে আমি মানে এই প্ৰচেছটোত মানে খেতি কৰি কেনেকৈ লাভজনক হয় সেইবিলাক কথা সকলো ক'ব পৰা হয় মানে ইয়াৰ পৰা আমাৰ মানে কথা হ'ল কি মাছৰুমৰ খেতিটো কৰিবলৈ আমাক প্ৰথমতে সদ্যহতে খেৰ লাগিব এইখিনি হ'ল খেৰ হয় আমি এইখিনি কাটি লৈছোঁ সৰু সৰুকৈ 1 ইঞ্চি 1.5 ইঞ্চি 2 ইঞ্চি টাইপত এনেকুৱা চাইজত কাটি লোৱাৰ পাছত আমি এইখিনি বইল কৰিব লাগিব মানে ইয়াৰ পদ্ধতি দুটা আছে কিছুমানে কেমিকেলত কৰে কিছুমানে অৰ্গেনিকত কৰে আমি এতিয়া অৰ্গেনিকত কৰিছোঁ আমি বইলিং প্ৰচেছত কৰিছোঁ গতিকে আমি সেইখিনি বইল কৰি ইয়াত মানে মেলি দিছোঁ মেলি পিনে অলপ মানে 80% পানী শুকুৱাই দিছোঁ 20% পানী থাকে অলপ জীপ এটা থাকিব লাগে তাৰমানে এনেকৈ ধৰিলে মানে ইয়াত যিটো পানী মানে টুপটুপকৈ পৰিব নালাগে অলপ মানে হাতখন ভিজা হৈ থাকিলেও হ'ব মানে তেনেকৈ ধৰণে আমি হেৰিটো শুকুৱাই এটা প্ৰচেছত ৰাখি ল'ব লাগিব ৰাখি পিনে আমাৰ এই পিপি বেগটো দেখিছেনে এইটো পিপি বেগ বুলি কয় হয় এইটো পিপি বেগ বুলি কয় মাছৰুমৰ খেতিৰ কাৰণে এটা পিপি বেগ এইটো আমাৰ 14 ইঞ্চি বাই 23 ইঞ্চি এনেকুৱা চাইজৰ এটা পিপি বেগ ল'ব লাগিব এই পিপি বেগটো আমি এনেকৈ কৰি এটা নৰ্মেল হেৰিয়ত গৈ এনেকৈ কৰি এটা ভাজত নি মানে এডাল ৰবিনা বা সূতাৰে বান্ধি ল'ব লাগিব এনেকৈ বান্ধি ল'লোঁ এইটো বান্ধি পিনে আমি এই পিপি বেগটো ওলটাই দিলোঁ তেতিয়া দেখিবলৈ এটা ধুনীয়া হয় মানে এইটো উল্টাই দিলে উল্টাই দিলোঁ ইয়াৰ যিখিনি এয়াৰ থাকে সেইটো অলপ এনেকৈ কৰি দিয়াৰ লগে লগে ইয়াত এটা ধুনীয়া এটা হেৰি হয় এটা শ্বেপ আহি যায় মানে চিলিণ্ডাৰ বুলি কয় এইটোক চিলিণ্ডাৰ বুলি কয় আমাৰ অসমীয়াত মানে ধৰক টোপোলা বুলি কয় টোপোলা বুলি কয় এইটো টোপোলা এনেকৈ কৰি পিনে আমি এতিয়া চিলিণ্ডাৰটো আমি ভৰাম মানে এই ভৰা প্ৰচেছটো এতিয়া ধৰক এনেকৈ আমি এতিয়া ইয়াত খেৰখিনি ভৰালোঁ 2 বা 3 ইঞ্চি এটা তৰপ বনালোঁ
মই হেৰিটো দিছোঁ ঠিক তাৰপাছত এটা তৰপ বনালোঁ হয় এনেকৈ পূৰা হেঁচা মাৰিব লাগিব ইয়াক পূৰা হেঁচিব লাগিব হয় হয় যাতে এইটো হেঁচা মাৰোঁতে ইয়াৰ যিটো এয়াৰ থাকে বা বায়ু সোমাই থাকে সেইটো মানে এনেকৈ ধৰি ল'ব নালাগে এইটো ফাটি যাব পাৰে মানে গতিকে এইটো এয়াৰটো খুলি পোৱা মানে এনেকৈ হেঁচা মাৰি মানে বতাহটো ওপৰ পিনে আপুনি ওলাই দিছে এনেকৈ দি ল'লোঁ হয় দিয়াৰ পাছত আমাৰ এইবিলাক হ'ল বীজ বীজ হয় হয় এইবিলাক বীজ হয় এইবিলাক গুটি এইটো ক'ৰ পৰা আনিছে গোটেইখিনি আমি ৱেষ্ট বেংগলৰ পৰা আনো ৱেষ্ট বেংগলৰ পৰা আনিছে হয় ৱেষ্ট বেংগলৰ পৰা আনো বোলে এইটো হ'ল এটা আমাৰ ওজনত আছে মানে 200 গ্ৰাম থাকে মানে 200 গ্ৰাম থাকে এটা আমি চিলিণ্ডাৰত আমি প্ৰায় 200 গ্ৰাম কিছুমানে ভৰাই মানে ইয়াৰ চিলিণ্ডাৰটো চাইজটো অনুসৰি মানে কিছুমানে 100 গ্ৰামো ভৰাই বা কিছুমানে 200 গ্ৰাম ভৰাই মই সদ্যহতে 200 গ্ৰাম ভৰাওঁ 200 গ্ৰাম ভৰাবলৈ হ'লে আমি এটা 4টা ভাগ কৰি লওঁ ইয়াত 4টা ভাগ মানে 4 ভাগ কৰি লওঁ 4 ভাগটো মানে আমি ধৰক এনেকুৱাকৈ 50 গ্ৰাম কৰি লওঁ মানে 4 ভাগ 4 ভাগ কৰি লওঁ ইয়াৰ এটা ভাগ মানে আমি প্ৰথম ষ্টাৰ্টিঙত ইয়াত ভৰাই দিলোঁ মানে এভাগ দিলোঁ একদম মানে পলিথিনটোৰ কিনাৰে কিনাৰে দিব লাগিব যিহেতু মাছৰুমখিনি চাইডে ওলাব চাইডত ওলাব মাজতো পেলাই দিব পাৰে 2-এটা তাৰপিছত আমি আকৌ এটা খেৰৰ লেয়াৰ দিলোঁ আকৌ দিম চেম প্ৰচেছত এইটো আকৌ এনেকৈ ঘূৰাই মাৰিব লাগিব তেতিয়া মানে ধুনীয়া হয় মানে লেণ্ডাৰটো বনাওঁতে এইটো ধৰক এতিয়া আমি ইয়াত এটা ধৰক 3 আঙুল বা এইটো এটা 3 আঙুল বা 4 আঙুল এটা জোখত মানে ভৰাব লাগে এনেকৈ ভৰাব লাগে তাৰপৰা আকৌ ছেকেণ্ড লেয়াৰটো দিলে আমি বীজত দি দিলে এনেকৈ দিলোঁ ছেকেণ্ড তৰপটো আকৌ খেৰ দিলোঁ চেম 4 আঙুলৰ হিচাপত চেম 4 আঙুলৰ হিচাপত এনেকৈ দিলোঁ ইয়াৰ পাছত আকৌ এটা বীজৰ তৰপ দিলোঁ মানে আকৌ এবাৰ খেৰৰ তৰপ দিলোঁ এইটো দিলোঁ নহয় এতিয়া আমাৰ এইটো শেষৰ তৰপটো মানে এনেকৈ আমি মানে খেৰৰ তৰপ মানে 5টা দিলোঁ আৰু গুটিৰ তৰপ মানে বীজৰ তৰপ 4টা দিলোঁ এনেকৈ দিয়াৰ পাছত এইটো হৈ গ'ল নহয় এতিয়া পূৰা হেঁচা মাৰিম মানে যিমান খেৰ হেঁচা ভৰাব পাৰে অন্ততঃ টোপোলাটোত মানে 5 কেজি 6 কেজি ওজনৰ এটা হ'ব লাগে মানে টোপোলাটো এনেকৈ আমি পেষ্ট দিলোঁ বান্ধিব লাগিব ইয়াক এতিয়া আমি বান্ধিব লাগিব আৰু এটা কথা আছে ইয়াত কৰিবলৈ যোৱাৰ আগতে আমি এডাল এনেকুৱা শলা ল'ব লাগিব বাঁহৰ জোঙা মাৰি সেই মাৰিডালে ইয়াত মানে এটা হোল কৰিব লাগিব এইটো এতিয়া মই ইয়াত কৰি দিলোঁ ইয়াত এটা কৰি দিলোঁ ইয়াত এটা কৰি দিলোঁ এনেকৈ যদি আমি 10টা বা 12টা বিন্ধা কৰি দিওঁ বিন্ধা কৰাৰ পাছত মানে চাৰিওফালে মানে সেই ফুলটো ওলাবলৈ সুবিধা হয় মানে এই বিন্ধাৰ পৰা ওলাব বিন্ধাটোতে ওলাব
এতিয়া এনেকৈ মাৰি দিলোঁ ন, এতিয়া এই হোলটো দি দিয়াৰ লগে লগে আমাৰ ইয়াত যিটো এয়াৰ থাকে সেই এয়াৰটো মানে ওলাই গুচি যায়। এতিয়া আমি এনেকৈ ধৰি মেলি এনেকৈ টাইট কৰি দিলোঁ। অলপ ধুনীয়া দেখাবলৈ হ'লে মানে চাইজটো এনেকৈ বনাই দিব লাগিব। এনেকৈ ৰবিনা বা সূতা যি পায় মানে তেনেকৈ বান্ধি দিলে আমাৰ এটা চিলিণ্ডাৰ বনোৱা হৈ গ'ল। এটা চিলিণ্ডাৰ বনি গ'ল। এটা চিলিণ্ডাৰ হৈ গ'ল। হয়। আমি যেতিয়া মানে এই ফুটাটো কৰিলোঁ, ইয়াত বিন্ধাটো কৰিলোঁ, হয় হয়, এই বিন্ধাটো কৰাৰ পাছত ইয়াত কিছুমান মাখি সোমাই যাব পাৰে। মাখি সোমালে আমাৰ এই যিটো ভেঁকুৰ থাকে মাইচিলিয়াম, সেই ভেঁকুৰটো সিহঁতি নষ্ট কৰি দিব, নষ্ট কৰি দিব। গতিকে আমি তাৰ কাৰণে আমি এটা কটন কপাহ এই ফুটাবিলাকত এনেকৈ ভৰাই দিম এনেকৈ। এতিয়া মানে কি হ'ল, আমি এইটো তোলাটো ইয়াত মাৰি দিলোঁ ন, ইয়াত এতিয়া কোনো পোক পতংগ আক্ৰমণ কৰিব নোৱাৰে। গতিকে এইটো এতিয়া আমি সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। ক্লিয়াৰ হোৱাৰ পাছত আমি ইয়াক নি পিনে ডাৰ্ক ৰুমত ৰাখিম। আন্ধাৰ ৰুমত মানে অলপ আন্ধাৰ হ'লেও হয়, মানে পুৰা নহয়, মানে অন্ততঃ মানে তাত থকা কাৰ্বন ডাই অক্সাইড গেছবিলাক ওলাব পাৰিব লাগিব। তেতিয়া তেনেকৈ কৰি মেলি এইটো আন্ধাৰ ৰুমত ৰাখি দিলোঁ। কিমান দিন? 18 দিন বা 15 দিন বা 18 দিনৰ ভিতৰত ৰাখিম। যেতিয়া ইয়াত যিটো ভেঁকুৰ আহিব, সম্পূৰ্ণ এটা মাইচিলিয়ামটো বগা, এটা টোপোলাটো বগা হ'ব। সেই বগাটো মানে হোৱাৰ পাছত আমি এই টোপোলাটো আকৌ আমি প্ৰডাকশ্যন ৰুমত নিব লাগিব। প্ৰডাকশ্যন ৰুমত নি পিনে আমি তাক হেং কৰিম, মানে ওলমাই দিম, মানে এটা তৰপত এটা ওলমাই দিম। মানে ওলমাই দিয়াৰ পাছত আমাৰ 18 দিন বা হেৰি মানে 22 দিনৰ পিছত লাহেকৈ পানী আমি স্প্ৰে কৰিলোঁ অলপ অলপ। যেতিয়া কলি ওলাব তাৰপৰা 22 দিন বা 28 দিনৰ ভিতৰত মানে আমি 30 দিনৰ ভিতৰত প্ৰডাকশ্যন আমি ছিঙিব পৰা হয়। মানে কনক দা, এই চিডছখিনি ক'ৰ পৰা আনিছে আপুনি? এইখিনি ৱেষ্ট বেংগলৰ পৰা আনিছোঁ। ৱেষ্ট বেংগলৰ পৰা আনিছে। ইয়াৰ প্ৰাইচ কিমান? প্ৰাইচ আমি 30 টকামান পৰে, 25-30 টকা পৰে এইটো। হয়, 30 টকা। এইটো 30 টকা পৰে? হয়। গোটেইটো বনাবলৈ আপোনাৰ কিমান খৰচ হৈছে? এইটো গোটেইটো বনাবলৈ আমাৰ ইয়াত 30 টকা বীজত লাগিলে, তাৰপৰা পলিথিনটো 5-6 টকা পৰে, তাৰপৰা খেৰখিনি ধৰক আমি কিনিবলৈ গ'লেও 4 টকা বা 5 টকা পাৰ কেজিত লয়, মানে বেলেগৰ পৰা কিনি আনিবলৈ গ'লে। তেনেকৈ ইয়াত 5 টকা 40 টকা হ'ল। বাকীটো নিজৰ মেহনত কৰিলেই হৈ গ'ল। মানে এটা বেগত আপোনাৰ 50 টকা খৰচ হৈছে। আৰু এইটো প্ৰডাকশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? প্ৰডাকশ্যনটো আমাৰ 28 দিন বা 30 দিনৰ ভিতৰত প্ৰডাকশ্যনটো আহি যায়। হয়, 30 দিনৰ পিছত ফাৰ্ষ্ট ৰাউণ্ডটো ওলালে মানে 1.5 কেজি মান আহি যায়। 1 কেজি 1.5 কেজি ফাৰ্ষ্ট ৰাউণ্ডতে আহি যায়। 1 কেজি 1.5 কেজি ওলাব ফাৰ্ষ্ট ৰাউণ্ডতে। ইয়াৰ প্ৰাইচ কিমান হয়? প্ৰাইচ ইয়াৰ পাৰ কেজিত আমাৰ 200 টকা, 250 টকা। ঠাই বিশেষে মানে দামবিলাক বেলেগ বেলেগ, কোনোবাই 300 টকাও বেচে। তেনেকুৱা ধৰণৰ চলি থাকে মাৰ্কেটত। মানে তাৰপৰা ইয়াৰ পৰা আমি প্ৰডাকশ্যন যেতিয়া মানে প্ৰথম ফাৰ্ষ্ট টাইম মানে প্ৰডাকশ্যনটো 1.5 কেজি আহি গ'ল। ছেকেণ্ড আকৌ আৰু সপ্তাহ 10 দিনৰ পিছত আকৌ এবাৰ প্ৰডাকশ্যন আহিব, তেতিয়াও সেই 1 কেজি মান আহি যায়। তাৰপিছত আকৌ 10 দিনৰ পিছত আকৌ 1 কেজি হয়। ইয়াত মানে যেতিয়ালৈকে ইয়াৰ খেৰৰ যিটো মানে ভেঁকুৰে খোৱা আহাৰটো মানে চেলুলছবিলাক শেষ নোহোৱালৈকে প্ৰডাকশ্যন আহিয়ে থাকে। মানে 50 টকা খৰচ কৰি পিনে আপুনি ধৰক মাহে 300, 400, 500 ইনকাম হৈ থাকিব এটা বেগৰ পৰা। সেইটো কাৰণে আমি এই খেতিটো মানে হেৰি বুলি কোৱা হয়, মানে ধৰক মানে অধিক লাভজনক বুলি কোৱা হয়। আৰু মানে যিহেতু ইনভেষ্টমেণ্টটো কম, ৰিটাৰ্ণটো বেছি, ৰিস্ক ফেক্টৰো কম চাগে। ৰিস্কটো কম, মানে ইমান হেৰি নহয়। যেনেকৈ অন্য খেতি কৰিলে ৰিস্কটো বেছি। এতিয়া ব্ৰইলাৰ ফাৰ্ম খুলিলে বা যিকোনো লোকেল মুৰ্গী খুলিলে মানে তাৰ ৰিস্কটো বেছি। মানে ধৰক আমি এতিয়া ব্ৰইলাৰ ফাৰ্ম এখন খুলিলোঁ, ব্ৰইলাৰ ফাৰ্মখন খোলাৰ লগে লগে আমাৰ তাৰ কষ্টিংটো ধৰক ব্ৰইলাৰ পোৱালি কিনিলোঁ, দানা কিনিলোঁ বা বিভিন্ন ধৰণৰ বস্তু কিনিলোঁ, তেতিয়া তাত খৰচটো বাঢ়ি যায়। কিন্তু আমাৰ ইয়াত খৰচটো নাবাঢ়ে। মানে ইয়াত যেতিয়া নেকি আমি বীজটো এবাৰ ভৰালোঁ, ভৰাৰ পাছত মানে এইটো কমপ্লিট হৈ যোৱাৰ পাছত আমাৰ কোনো ইয়াত মানে তাক অন্য ধৰণৰ খানা বা কিবা দিব নালাগে। অকল আমি ইয়াত পানী ব্যৱহাৰ কৰি থাকিব লাগে। অনলি পানী দি থাকিব লাগে। পানী দিব লাগে। মানে কিমান দিন পাছত পানী দিব লাগে? পানী মানে এতিয়া ধৰক ৰাতিপুৱা দিলোঁ, আমি ৰেগুলাৰ দিলোঁ, সদায় মানে ৰেগুলাৰ। যদি জলবায়ুটো সেমেকা হৈ থাকে তেতিয়া মানে এদিন পিছে মানে ইয়াত হেৰিটো হিউমিডিটিটো চাব লাগিব। মানে টেম্পাৰেচাৰ মিটাৰ থাকে, সেই টেম্পাৰেচাৰ মিটাৰ মতে ইয়াত মানে কিমান আমাৰ ধৰক 20ৰ পৰা 25ৰ ভিতৰত টেম্পাৰেচাৰটো ৰাখিব লাগে। আৰ্দ্ৰতাটো থাকিব লাগে ধৰক 80ৰ পৰা 90 এনেকৈ। মানে তেনেকৈ ৰাখিব পাৰিলে মানে আমাৰ হেৰি হৈ থাকে, ভাল হৈ থাকে। মানে এই খেতিটো আপুনি অকলে কৰি আছেনে? নহয়, মোৰ মানে সহধৰ্মিনী আছে, তাই মোৰ লগত সহায় কৰে।
তেওঁ কৰে ন হয় বৌ নমস্কাৰ নমস্কাৰ বৌ আপুনি কি বিকিব যায় নেকি মই বিক্ৰী কৰিবলৈ যাওঁ হয় গোটেই নাহৰকটীয়া অঞ্চলতে বিকে নে আমাৰ কলিয়াপানী অঞ্চলত কলিয়াপিনী অঞ্চল নাহৰকটীয়া দুলীয়াজান এইবিলাকত যাওঁ আৰু তো তেওঁৰ কাৰণে চাগে কামটো বেছি ভাল হৈছে নহয় জানো কনক দা হয় হয় এখেতে মানে মোৰ পূৰা মানে সহায় কৰে মানে কাঠফুলা খেতিটো মই এতিয়া খেতিটোহে কৰি দেখাই আছোঁ এখেতে ব্যৱসায় ক্ষেত্ৰত মানে এই ওলাই যায় মানে বাহিৰত মানে বিকিবলৈ মানে হয় হয় মানে মেইন মানুহজন মেইন লক্ষী মানুহজন তেওঁ হয় 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 তাই হয় 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 ঠিক আছে আৰু লাষ্টত এতিয়া আপুনি কিবা ক'ব বিচাৰিবনে আমাৰ দৰ্শকক মানে দৰ্শকক মানে কথাটো হ'ল কি আমি মানে আপোনাৰ চেনেলৰ জৰিয়তে যে এই খেতিটো কৰি বিভিন্ন স্বাৱলম্বী হ'ব পাৰে মানে নিজৰে স্বাধীন চেতিয়াকৈ এটা মানে খেতি কৰি মানে স্বাৱলম্বী হ'ব পাৰে সেই গতিকে আপোনাৰ চেনেলৰ জৰিয়তে সকলো ৰাইজক এই খেতিটো কৰিবলৈ আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে এই খেতিটো কৰিবলৈ মই আমাৰ পৰা কিবা প্ৰশিক্ষণ ল'ব লাগিলে হ'লে আমি প্ৰশিক্ষণো দিম বা অন্য কিবা ধৰক বীজ লাগে যিকোনো ইয়াৰ খেতিটোৰ লগত সামঞ্জস্য থকা বস্তুবিলাক সকলোবিলাক আমি দিবলৈ চেষ্টা কৰিম মানে ধন্যবাদ ৰাহুল তোমালোকে যে আমাৰ এই গাঁৱলৈ আহি পিছপৰা গাঁওখনলৈ আহি তোমালোকে যে আমাক এই খেতিটো ৰাইজৰ আগত তোমালোকৰ চেনেলৰ জৰিয়তে যে ৰাইজৰ আগত দেখাবলৈ প্ৰয়াস কৰিছা সেই গতিকে তোমালোকক আমাৰ পৰিয়ালৰ ফালৰ পৰা তোমালোকৰ অশেষ ধন্যবাদ থাকিল সেই গতিকে আমি কাতি বিহুৰ লগতে আৰু কাতি বিহুৰ লগতে আমি তোমালোকক এটা মানে আমাৰ মাছৰুমৰ এটা টোপোলা উপহাৰ দিব বিচাৰিছোঁ সেইকাৰণে তোমালোকে গ্ৰহণ কৰা বুলি অনুৰোধ কৰিছোঁ থেংক ইউ অৰ্গেনিক মাছৰুম হয় অৰ্গেনিক মাছৰুম হয় ধন্যবাদ দিয়া তুমি থেংক ইউ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে লগতে আছে মোৰ ভাইটি মন্দিৰ কোঁৱৰ আৰু আছিলে লগত নিবেদন হাজৰিকা তেওঁলোকে ভিডিঅ'টো কৰিলে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ